পূজা পূজা বুলি কওঁতে আজিৰ পৰা আৰু পূজা নাই। দশমীৰ দিনাখনে মা বৌ তৰাৰ লগত গ'লো পূজা চাবলৈ বুলি। এয়া আমি গৈ আছোঁ ধুনীয়াকৈ আৰু এয়া আহিতেনে দেখা পালোঁ যে আমাৰ মাৰ মণ্ডপত মা নাই, মাক বিসৰ্জন দিলে। মানুহৰ ভিৰ চাওকচোন, ইমান মানুহ হৈছিলে, মানুহৰ কাৰণে মানে ভৰি থ'বৰ জেগা নাছিলে। ইফালে আমাৰ ঘোঁৰাবান্ধাৰ থান আনিলে, আমাৰ ইয়াতে বিসৰ্জন দিয়ে ঘোঁৰাবান্ধাৰ থান। তেনেফালে আমি গোটেইবিলাকে মিলি পিনে আইচক্ৰীম খালোঁ, খাই মেলি জিলাপি লৈ আমি ঘৰৰ ফালে আহিলোঁ। আৰু ঘৰত আহি আমি ওলাইছোঁ ফাংচন চাবলৈ বুলি। বহুদিনৰ মূৰত ফাংচন যিহেতু যাবৰ কাৰণে ওলালোঁ। আৰু এইফালে দাদাজনে গান গালে আৰু প্ৰিয়ংকা বাক আদৰিলে। প্ৰিয়ংকা বাৰ প্ৰগ্ৰেম আছিলে, প্ৰিয়ংকা বাৰ প্ৰগ্ৰেম মই আগতে চোৱা নাছিলোঁ আৰু ধুনীয়াকৈ ওচৰতে অহাৰ কাৰণে চাবলৈ বুলি গ'লোঁ। আৰু ধুনীয়াকৈ প্ৰিয়ংকা বাই গান গাই আছে, এটা দুটাকৈ তেওঁ গান গাই আছে আৰু শুনি আছোঁ ধুনীয়াকৈ। আৰু ভাল লাগিলে বহুতখিনি। এইফালে যে ছোৱালীজনী দেখিছে, ছোৱালীজনী একচুৱেলি মোৰ ফ্ৰেণ্ড হ'ল আৰু আজিৰ পৰা ফ্ৰেণ্ড লৈ গ'লোঁ। আৰু মানে ছোৱালীজনী চিনি নাপাওঁ, তাইৰ লগত ধুনীয়াকৈ থাকি মেলি চিনাকি হ'লোঁ আৰু কথা চথা পাতি মেলি কিনে আৰু তাতে প্ৰিয়ংকা বাৰ গান শুনি মেলি এয়া লাষ্ট গানটো শুনি আমি ঘৰৰ ফালে আহিলোঁ। তো আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।